পিছত 500 টকা কৰি দিম বন্ধুসকল। আজিৰ চ্যালেঞ্জটো হ'ব কল আৰু মধুৰিআম। ভাইটি কল নে মধুৰিআম? কল খাম। কল খাবা? এইটো মধুৰিআমটো থৈ ললো। তুমি নৰ্মেলি কেইটা কল খাব পাৰিবা? 5টা 6টা 5টা 6টা কল খাব পাৰিবা। আৰু যদি মই পাৰ পিছত 50 টকা কৰি দিওঁ তুমি কেইটা কল খাব পাৰিবা? 7-8টা খাই দিম। 7-8টা খাই দিবা বন্ধুসকল। তেওঁ কৈছে 7-8টা খাই দিব। দাদা তেওঁ 7-8টা খাব পাৰিবনে? মোৰ সন্দেহ লাগি আছে, নোৱাৰিব। আপুনি কি কয়? 7-8টা খাব পাৰিব? পাৰিব। আপুনি কি কয়? পাৰিব? পাৰিব। আৰু এটা মানে মই অফাৰ দিওঁ। অফাৰটো হ'ল আপুনি মোক ফ'ল' কৰা আছেনে? যদি ফ'ল' কৰা আছে পাৰ পিছত 100 টকা কৰি দিম। আৰু যদি ইউটিউবত ছাবস্ক্ৰাইব কৰা আছে পাৰ পিছত 500 টকা কৰি দিম। আছেনে? ঠিক আছে, নেক্সট টাইম আপুনি ফ'ল' কৰি ল'ব, ইউটিউবত ছাবস্ক্ৰাইবটো কৰি ল'ব। দ্বিতীয়বাৰো আপোনাৰ ওচৰত মই আহিব পাৰোঁ। তেনেহ'লে আজিৰ গেমটো ষ্টাৰ্ট কৰা হওক ন? কি কয়? মই ষ্টাৰ্ট কৰা। এজনে ধৰক নে কলকেইটা? কলকেইটা এজনে ধৰক। পাৰ পিছত 50 টকাৰ কথা আছে কিন্তু ভাই। হে ইয়াত কোনো জোৰজবস্তি নাই, চাপ নাই, প্ৰেছাৰ নাই। তুমি 2টা খাই পেলাও থৈ দিব পাৰা, তুমি 2টা খাই পেলাও বাদ দিব পাৰা। ইয়াত কোনো প্ৰেছাৰ নাই। ঠিক আছে বন্ধুসকল, মোৰ চিধা কথা, কোনো প্ৰেছাৰ নাই, কোনো চাপ নাই। ঠিক আছে, মই কাকো প্ৰেছাৰ নিদিওঁ, চাপ নিদিওঁ। মোৰ খালি খালে হ'ল আনলিমিট টাইম, আনলিমিট টাইম। ইয়াত কোনো টাইম নাই। এনেকুৱা অফাৰ আপোনালোকে আগে পিছে পাইছেনে? কোনোবাই দিছেনে? এনেকুৱা পোৱা নাই, আজিও চাই আছো অফাৰটো। বেলেগে দিলেও টাইম দি দিয়ে ন, টাইম দি পেলাই খাব দিয়ে ন। এনেকুৱা আনলিমিট কোনো নিদিয়ে। মই আনলিমিট দিওঁ সদায়, মই আনলিমিট দিওঁ। আপুনি লাহে লাহে খাব, কোনো প্ৰেছাৰ নাই। তেনেহ'লে বন্ধুসকল, আপোনাক যদি কল খাব দিলোহেঁতেন এই চাইজৰ কলটো, আপুনি কেইটা খাব পাৰিলেহেঁতেন কমেণ্ট বক্সত জনাব নাপাহৰিব। আৰু অসমৰ কোনখন জিলাৰ পৰা আপুনি চাই আছে কমেণ্ট বক্সত জনাই দিব। আহক এতিয়া চাওঁ ভাইটি কেইটা কল খায়। ভাইটি কেইটা খাবা? এইটো লৈ 2টা। বাকলিকেইটা ইয়াতে পেলাবা ওচৰত যাতে গলিব পাৰোঁ। 2টা হৈছে ন? 2টা হৈছে। আপোনাৰ কি লাগে? কেইটা খাব পাৰিব? 5টামান খাব পাৰিব। আপোনাৰ কেইটা খাব পাৰিব বুলি লাগে? 5টামান হ'ব। 5টা। আপুনি 7টামান খাই দিব। 7টামান খাই দিব। কলকেইটা ডাঙৰ আছে। ঠিক আছে, তুমি কেইটা খাব পাৰিবা বুলি ভাবি আছা? এতিয়াতো কেইটা খালা? 2টা। এইটো 3 নম্বৰ। তুমি এতিয়া ভাবাচোন আৰু কেইটা খাব পাৰিবা আইডিয়াৰ? আৰু 4টামান। আৰু 4টা খোৱা। 4টা নহয়, তুমি গোটেইকেইটা খোৱা, কোনো আপত্তি নাই। আৰু বন্ধুসকল, আপোনালোকে যদি এনেকুৱা চেলেঞ্জ একচেপ্ট কৰিম বুলি ভাবিছে, নগাঁও বৰবজাৰ আহি মোক মেছেজ কৰিব, কমেণ্ট কৰিব বা কল এটা কৰি দিব। মোৰ গেমত কোনো চাপ নাই, কোনো প্ৰেছাৰ নাই। কেইটা হ'ল? 3টা হৈছে। 3টাত কিমান হৈ গ'ল? 150 টকা। বন্ধুসকল, এইটো 4 নম্বৰ হয়। ইমানটা খাব পাৰে, আনলিমিট। পানী লাগিলে পানী খাব দে, কোনো চাপ নাই, কোনো প্ৰেছাৰ নাই, জোৰজবস্তি নাইকিয়া। হ্যাঁ, জোৰজবস্তি নাইকিয়া। তুমি যেইটা খাব পাৰা। কলকেইটা মিঠা আছে নে? মিঠা আছে ন? কোমলো আছে ন? পকা? মুখত সোৱাদ লাগিছে নে কলকেইটা? খাই ভাল লাগিছে নে? খাই ভাল লাগিছে। তাত কেইটা হৈছে? 4টা। এইটো 5 নম্বৰ। আনলিমিট। এই কলৰ দোকান আছে, কলৰ দোকান আছে আজি। আপুনি যিমান খাব পাৰে। এইটো কেই নম্বৰ? এইটো 5 নম্বৰ গাইজ। দাদা আপুনি কওকচোন কেইটা খাব পাৰিব? 8টা 9টামান পাৰিব। 8টা 9টা পাৰিব ন? দেখা যাওক কেইটা খায়। আপুনি কওকচোন কেইটা পাৰিব? কেইটা পাৰিব? 8টামান পাৰিব। 7টামান পাৰিব। ঠিক আছে, কেই নম্বৰ গ'ল? 5টা গ'ল। এইটো 6 নম্বৰ। কোনো চাপ নাই, কিন্তু কোনো প্ৰেছাৰ নাই। হ্যাঁ, মোৰ চিধা কথা, কোনো চাপ নাই, কোনো প্ৰেছাৰ নাই। একদম আনলিমিট টাইম, আনলিমিট খাব পাৰে। কেই নম্বৰ হৈছে? এইটো লৈ 6টা। কিয় আৰু নোৱাৰা? নাই, আৰু 2টামান খোৱা, 2টামান খোৱা। মাত্ৰ 6টা খাইছে, 6টা। 6টাৰ বেছি খাব পৰা নাই, 6টাৰ বেছি খাব পৰা নাই। এতিয়া ৰ'ব, চবে চাইলেণ্ট, চবে চাইলেণ্ট, চবে চাইলেণ্ট, চবে চাইলেণ্ট, চবে চাইলেণ্ট। তেওঁ কিমানকে দিম বুলি কৈছিলো? 50 টকা কৰি। তেওঁ কেইটা খাইছে? 6টা। 6টাত কিমান পাব? 300 টকা পাব। একদম নগদ দেই, কোনো বাকী বোকা নাই। এইটো 100, 200,
300 তুমি যে গেমটো খেলিছা তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে আৰু তোমাৰ এনেকুৱা গেম আগে পিছে খেলিছিলা নে নাই খেলা নাই খেলা নাই আৰু তুমি ৰাইজক কি ক'বা মোৰ পেজখনৰ বিষয়ে বা ইউটিউব চেনেলটোৰ বিষয়ে লাইক কৰি দিব ফলো কৰি দিব শ্বেয়াৰ কৰি দিব হয় গতিকে ৰাইজ আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে ফেচবুকত চালে শ্বেয়াৰ কৰি দিব ইউটিউবত চালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আহক আমি সকলোৱে এক লগত কৈ দিওঁ জয় জুবিন দা জয় জুবিন